কৃষ্ণায় বাসুদেবায় গোবিন্দায় জগদ্ধিতায় নারায়ণ নমো নমঃ ওম শান্তি ওম শান্তি ওম কৃষ্ণ হরে কৃষ্ণ হরে আনন্দ বলে ইন্দ্র পর্বত বাসিনী তম দেবী জগৎ মাতা তুমি নমস্তে মা কামেশ্য কামেশ্বরী কামতম কামেশ্বরী ভগবতী নারায়ণ বাসুদেব নারায়ণ নমো নমঃ ওম শান্তি ওম দেও হ'ব হে বাপৰে বাপ কৃষ্ণ ভালে হ'ল দে আজি যাত্ৰা ভাল হ'ল যাত্ৰা ভালে কৰিম বুলি আহিলোঁ কৃষ্ণ প্ৰভু নাজানো প্ৰভু দিনটো ভালে ভালে খেদাবা খেদা ভালে খেদা ভকত আহিছে প্ৰভু আৰু আনি থাকা আৰু আনি থাকা আৰু আহিব আহিব বহুত আহিব ইয়াৰ পিছত আৰু আহিয়ে আছে লাইন লাগিব লাইন ক'ত বহিম নালাগে ইয়াতে অলপ কথা পাতো শুনক বিধান কিমানক দিলে এই যে মোৰ এটা ডাঙৰ বিধান এটা দিছিলে মনত আছে মোটামুটি বহু বছৰৰ পৰা পাইয়ে আছো পায়ে আছে মই কাম হৈ আছে এই সাংঘাতিক কাম হৈছে এটা কাম কৰকচোন আপোনাৰ বিধানখিনি আপুনি নিজে ৰাখকচোন আপোনালোক কথা আছে মই আজি কথা পাতিম বুলি আহিছো মোৰ কাৰণে একো টেনচন নহয় টেনচন আপোনাৰ টেনচন নাই টেনচন মোৰ হৈছে মই জি এম চিত মোৰ সন্তান এৰি আহিছো আপুনি গম পাইছে মোক চোৱা নাই আপোনাৰ কাৰণে গম পাইছে বুজা নাই নহয় ক'ত বুজিব আপোনাৰ ইমান ধুনীয়া বিধান পাই পাই মই কিমানটা বিধান পালো গম পাইছেনে 5জনী পালো 5জনী ছোৱালীয়ে পালো 5জনী গম পাইছে ট্ৰাই কৰি থাকক ট্ৰাই কৰোঁতে কৰোঁতে 5জনী ছোৱালী বাপে গলো গম পাই ল'ৰা হ'ব বুলি বিধান দিছিলে আপোনাৰ কথা মতে মই কাম কৰিলো হা এতিয়া গৈ আকৌ সেই ছোৱালীয়ে হেৰি ভুল হ'ল নেকি আপোনাৰ ভুল হ'ল কি ভুল হ'ল আপুনি কওকচোন মইতো বিধান ঠিকে আছে মই গোটেইখিনি আৰু ইয়াত মই যিমান পূজা পাঠ কৰিছোঁ ঠিক আছে মোক বাৰে বাৰে কৈ আছে যে এখেতৰ ল'ৰাই হ'ব মনৰ মানে পূৰ্ণ হ'ব এইটো এটা টেকনিকেল বিষয় নহয় তাতে বদলা বদলি হ'ব পাৰে নহয় বদলা বদলি হৈছে ইমান ধুনীয়া বিধান দিলে এতিয়া 5জনী ছোৱালীৰ বাপেক হয় মাথাত মোৰ কি অৱস্থা সৃষ্টি হৈছে আপুনি গম পায়নে ছোৱালী জন্ম দিলে হেৰি আছে বুলিহে কি আছে চৰকাৰে কিবা আঁচনি যে মাজনী আঁচনি মামনি আঁচনি মাজনী মামনি মই এতিয়া একোৱে নাপাওঁ মই ভিক্ষাৰীৰ আঁচনি পাম গম পাই 5জনী ছোৱালী বিয়া দিব লাগিলে বাপেকৰ অৱস্থা কি হ'ব আপুনি জানে দিগদাৰী সেইটো আপোনাৰ বিধান শুনি শুনি 2জনী 2টা ইয়াতে সামৰিব লাগিছিলে আপোনাৰ কথা শুনি শুনি ল'ৰা বিচাৰোঁতে বিচাৰোঁতে 5জনী ছোৱালী বাপেক হলো এতিয়া কি বিধান দিব শেষত দিয়ক বিধান বিধান দিয়ক পঢ়া শুনা ভাল মানুহ পঢ়া শুনা 5জনী ছোৱালীক মই পঢ়াম শুনাম ডাঙৰ মানুহ কৰিম এতিয়া চৰকাৰে মোক ভিক্ষাৰী আঁচনি এটা কিবা দিব যেন পাইছো কি কৰিম কওকচোন আকৌ বিধান দিয়ক ট্ৰাই কৰক আৰু ট্ৰাই 6জনী ছোৱালীৰ বাপেক হোৱাৰ আৰু ট্ৰাই কৰিম মই বাপৰে বাপ মনৰ বৰ হেৰাই দিব এইবাৰ যদি আপোনাক ফাইনেল কৈছো এইবাৰ পাক্কা আপোনাৰ হ'বই মই এনেকে দি বিধান এটা আপুনি ল'ৰা সন্তান এটা দেখা পাব চেষ্টা কৰক হেৰি আপোনাৰ এইবিলাক ভণ্ডামি নুশুনি যদি মই ল'ৰা এজন মই সন্তান হিচাপে যদি ধৰ্মপুত্ৰ হিচাপে লৈ ল'লো হয় মই বহুত সুখী বাপেক হ'লো হয় আপোনালোকৰ দৰে এই ভণ্ডৰ প্ৰকোপত পৰি মই আজি সৰ্বহাৰা অৱস্থা হ'বলগীয়া হৈছে মই একদম গম পাইছো মই এইবিলাক লোক ঈশ্বৰৰ লোক মোৰ কানেকশ্যন আছে গম পাইছো এইটো মইতো জানো মোৰ ইমান লগ চব নাই নাই আপুনি কি দিছে তাকে লৈছো নোৱাৰি 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 মাত্ৰ আপুনি বিধান দিয়াৰ প্ৰতি মোক 15,000কে টকা খুজিছে মই দি কৈছো আপোনাৰ লোভ নাই কাৰণে 15,000 টকা আপুনি খুজিছেনে আছেনে মনত পাহৰিবই এটা শুনক দেই আপোনাক মই অনুৰোধ কৰি এটা শেষ মই এইবাৰ বিধান দিছোঁ আপুনি শুনক আপুনি মানক মানিবনে কওক মানিব নহয় মোৰ এই 4জনী ছোৱালী মই কিবাকে মই পালন কৰিম এই 5 নম্বৰ ছোৱালীজনী আপুনি ৰাখক আপুনি দেউতাক হয় এইটো মোৰ বিধান দেই এইবাৰ নামানো নহ'ব
এই মই ব্যৱস্থা কৰিম আপুনি বহকচোন আহক এই নালাগে নালাগে ইয়াতে ব্যৱস্থাটো শেষ হৈ যাওক কি কৰিম কওকচোন আপুনি নিজেই কওক আজি আপুনি এতিয়া আহিব ভাল সময়ত মই কথা পাতিম ভাল নালাগে আজি পূজা পাতল কৰি এই মাত্ৰ আপুনি এই ধুনীয়া এটা কাৰ্য কৰি উঠিছে গতিকে এতিয়াই ফাইনেলটো হৈ যাওক হ'ব দিয়ক কিবা এটা কৰিম ছোৱালী মই লৈ আহিব মই আপুনি মোক দুখ কৰিব নালাগে বুজিছেনে ক'বও নালাগে বেয়া নাপাব তাৰ কপালত যেতিয়া সেইটোৱে হ'ব মই মোৰ কপালত আপোনাক লগ পাবলগীয়া আছিলে মই সেইকাৰণে আপোনাক লগ পালোঁ এনেকুৱা আৰু কথাবিলাক এতিয়া কথা হ'ল কি জানেনে নাই এই 5জনী ছোৱালী জন্ম দিলোঁ আক্ষেপ একো নাই প্ৰভুৰ ইচ্ছা বুলিয়ে ধৰি লৈছোঁ কিন্তু আপোনাৰ দৰে ভণ্ডৰ পালাত পৰি মই এই অৱস্থা হ'ব মোৰ নালাগিছিল মই নিজকে মূৰ্খ বুলি ভাবি আছোঁ আজি গম পাইনে নাপায় নাপায় বামুণক কিমান বেয়া ক'ব নাপায় মই ভগৱান শুনক আপুনি কাম দিব নালাগে আপোনাক এটা অনুৰোধ কৰিছোঁ এনেকুৱা বিধান দি মানুহ প্ৰলোভনেৰে এনেকুৱা বিপদলৈ ঠেলি নিদিব গতিকে আপোনাক মই অনুৰোধ জনাইছোঁ বুজিছে 4জনী ছোৱালী পালিব পাৰিম 5জনীও পাৰিম কিন্তু এনেকুৱা ভণ্ডামি আপুনি বেলেগৰ এইবিলাকক টেকনিকেল ইফেক্ট নকয় তাকে মেডিকেলটো উল্টা উল্টা কৰে আজিকালি ল'ৰাটো ছোৱালীটো ল'ৰা সেনেকৈ বেপাৰ সেনেকুৱা খেলি মেলি মোক সেইটোৱে পাই আছোঁ এতিয়া ডাইৰেক্ট কানেকশ্যনটো ভগৱানৰ লগত মোক তেওঁ কৈ আছে যে এইটোৱে হৈছে ভগৱানে আপোনাক চেঞ্জ হোৱা বুলি কৈছে নহয় শুনক আজি বাৰু এৰিলোঁ আপুনি ভৱিষ্যতে এনেকুৱা ভণ্ডামি নকৰিব দেই আপোনাক মই অনুৰোধ জনাইছোঁ এতিয়া মই আহিছোঁ আপুনি ভালদৰে সততাৰে পূজা পাতল কৰক ভগৱানে যি দিয়ে আকৌ মাননি যাত্ৰা মোৰ যাত্ৰা কিমান বেয়া কৰিলে আপুনি নিজে জানে আহিছোঁ এনেকুৱা কাম নকৰিব কৰিব নেকি এই ভগৱানৰ ওচৰত শপত খাওক আপুনি এনেকুৱা ভণ্ডামি নকৰোঁ বুলি মিছ হয় নহয় ঠিক আছে বাৰু এতিয়া আহিছোঁ দেই আপুনি আকৌ পূজা পাঠ কৰক ভণ্ডামি কৰক বাই পূজা পাঠ কৰিম বুলি এটা মোকে তাৰ ছোৱালী হৈছে তাৰ ল'ৰা হৈছে মই কিবা পৰ্যায় নেকি সন্তান মই জন্ম দিব গৈছিলোঁ